প্ৰিণ্টিং কেনেকৈ কৰা হয় আজি আমি প্ৰিণ্টিং সন্দৰ্ভত কাপোৰত প্ৰিণ্টিং কেনেকৈ কৰা হয় সেইটো আপোনালোকক দেখুৱাব লৈছোঁ এয়া প্ৰিণ্টিং মেচিন আছে ইয়াতে কাপোৰ আছে কেনেকৈ মানে কাপোৰবোৰ হেৰি কৰা হয় আপোনালোকক দেখুৱাব লৈছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ পিচবোৰ হেৰি কৰা হৈছে এয়া চাওক এনেকৈ পিচবোৰ এয়া মেচিন এয়া চাওক মেচিন কেনেকৈ গৈ আছে ফিট কৰা হয় মেচিনেদি এয়া চাওক এনেকৈ পৰা হয় টেবুলৰ ওপৰত তাৰপিছত এনেকৈ ডিজাইন কৰা হৈছে মানে কোনটো জেগাত প্ৰিণ্টটো কৰিব লাগে এয়া হেৰি কৰা হৈছে চাওক এয়া চাওক মেচিন কেনেকৈ গৈ আছে এইটো হৈছে মেচিন এনেকৈ গৈ আছে এতিয়া গৈ আছে ৰানিঙত গৈ আছে এয়া চলি আছে ইয়াত মানে এইটো মেচিন আচলতে চাওক প্ৰিণ্টিং এনেদৰে প্ৰিণ্টিং কৰা হৈছে চাওক এয়া হৈছে প্ৰিণ্টিং তাৰপিছৰ পৰ্যায়ত দেখুওৱা হৈছে এয়া চাওক এনেদৰে গোটেই শাৰীত গোটেই টেবুলত মানে হেৰি কৰা হৈছে এয়া চাওক গোটেই প্ৰিণ্টিং টেবুল প্ৰিণ্টিং হৈছে চাওক এনেকৈ উঠাই লোৱা হৈছে চাওক এয়া হৈছে প্ৰিণ্টিং আমি ইয়াৰ পৰা ওলাই যাব ধৰিছোঁ আহক আমি ওলাই গৈছোঁ এয়াই আছিলে প্ৰিণ্টিং